সব বন্ধুসকল মানে আমাৰ যিহেতু গাঁওখন বহুত উন্নতি পথত গৈছে আৰু তো সেয়া মূলীয়া আজি অসমীয়া মেজি ট্ৰেডিশ্যনেল মেজিটো কেনেকৈ বনায় কেনেকৈ মানে ভেলাঘৰটো বনায় সেইবিলাক এ টু জেড দেখাম মেজিটো আজি নিদেখায় মেজিটো বেলেগ নাম কি মানে আজি ভেলাঘৰ বনাই ড্ৰোন শ্বট এটা দেখাইছোঁ খাতৰা তো এয়া চাওক আমাৰ মৰমৰ ঘৰখন পুৰা মানে তাগৰাকৈ হৈ গ'ল আৰু এয়া welcome back to my new another video and guys বহুত দিনৰ মূৰত আকৌ এটা ব্লগত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে গৈ আছোঁ বহুত কিবা কিবি কৰিবলৈ খাতৰা মানে যিহেতু মাঘ বিহু আহিছে মাঘ বিহুৰ কাৰণে মানে মেজি ঘৰটো বনাব বহুত মানে দৰকাৰ মানে আৰু 20 দিনমান আছে 20 দিনৰ আগৰ পৰা আমি মানে থাকিব লাগিব ন দেওবাৰ পৰা চ' আজি হৈছে শুকুৰবাৰ তো শনিবাৰে মানে দেওবাৰৰ পৰা থাকিম আৰু চ' বহুত কিবা কিবি এবাৰ আমাৰ গাঁওখনত বহুত ভাল ভাল বস্তু হৈছেগৈ আৰু কি হৈছে মই অকল কথা আপোনালোকক কৈ আছোঁ কি হৈছে প্ৰথমতে কৈ দিছোঁ যে প্ৰথমতে আমাৰ এইবাৰ ৰাস্তাটো হৈছে মানে পূৰা চাওক না গাইছ ৰাস্তাটো পূৰা হৈ আছে সমান আৰু এতিয়া গৈ আছোঁ মাঘ বিহু যোনটো মেজি ঘৰ আমি নতুনকৈ তৈয়াৰ কৰি আছোঁ চ' গাইছ বলক এই ফিল্ডতে আছে তো এতিয়া মেজি ঘৰটোৰ ওচৰলৈ গৈ থাকোঁ বলক চ' গাইছ আমি বৰ্তমান মানে ইমানখিনি বনাই ক্লিয়াৰ হৈ গ'ল চাওক না পূৰা আধা আধি বস্তু মানে পূৰা ৰেডি ঘৰটো আৰু এতিয়া মানে ওপৰত গাঁঠিবহে লাগে কিন্তু আৰু গাঁঠা আগতে আৰু দুটামান কাম আছে কাম কি আছে কৈ দিছোঁ ইয়াত যোনবিলাক গোটেইবিলাক বান্ধিব লাগিব ইয়াত মেজি ঘৰটো মানে অসমীয়া ট্ৰেডিশ্যনেল মেজি বুলি কয় ন তো মেজি ঘৰটো এনেকৈ বনায় মানে এইটো ঘৰ নাম হৈছে ভেলাঘৰ আৰু এই ভেলাঘৰটো মানে ওপৰখিনি ৰুচি বান্ধিব লাগিব বান্ধি কেনে পূৰা কামি এনেকৈ দীঘলকৈ মাৰি তাৰপৰা এক মূৰৰ পৰা নৰাই গাঁঠি যাম আৰু চ' গাইছ এতিয়া চাওক আমাৰ মৰমৰ ভেলাঘৰটো চ' সেইখিনি বাঁহবিলাক ইয়াত আছে আৰু পোৱালিকেইটা এতিয়া আহিব মানে ল'ৰাবিলাক আহি কেনে এতিয়া বনাম আৰু লাহেকৈ আৰু এই ৰাস্তাটো চাওক ৰাস্তাটো বনি আছে এইবাৰ মানে ভগৱানে আমাৰ কথা শুনিলে নেকি ন কি খাই আছ আহিছা তই অ' মাই গড সব বন্ধুসকল মানে আমাৰ যিহেতু গাঁওখন বহুত উন্নতি পথত গৈছে আৰু তো সেয়া মূলীয়া আজি অসমীয়া মেজি ট্ৰেডিশ্যনেল মেজিটো কেনেকৈ বনায় কেনেকৈ মানে ভেলাঘৰটো বনায় সেইবিলাক এ টু জেড দেখাম মেজিটো আজি নিদেখায় মেজিটো বেলেগ নাম কি মানে আজি ভেলাঘৰ বনামেই মানে বেলামেই লাগিছিলে নিজৰ বুলি সকলো বস্তু দেখাই যাম আৰু মানে একদম পূৰা এ টু জেড দেখাই যাম আৰু আমাৰ ভেলাঘৰ অসমীয়া ট্ৰেডিশ্যনেল ভেলাঘৰ কেনেকৈ বনায় ভিডিঅ'টো স্কিপ নকৰা সম্পূৰ্ণ চাই যাওক তেতিয়াই গম পাব মানে ভেলাঘৰ কেনেকুৱাকৈ বনায় চাই যাওক আমাৰ এতিয়া কণভাই উঠিবহে ওপৰত তো লাগি যাব পূৰা টেঙাল চেঙাল লৈ উঠি গৈছে আৰু এতিয়া টেঙাল চ' টঙালবিলাক দেখাই দিছোঁ এনেকৈ দীঘলকৈ টেঙালবিলাক কাটিব লাগে এনে কাটি কেনে আৰু এতিয়া চব এক মূৰৰ পৰা চাৰে উঠিলে আৰু বৰ্তমান আৰু উঠি এক মূৰৰ পৰা পাতি যাম তো সিহঁতে নোহোৱা আগতে অকণমান মানে পূৰা টাকাৰকৈ বনাই লওঁ ঘৰটো তো বলক এলো পকৰো ভাই ओ माय गॉड ये क्या है बे मैं नहीं तो कौन बे मैं नहीं तो कौन बे माना है अभी म्यूजिक बनाता है माना है हम म्यूजिक बनाता है लेकिन भूल नहीं होता है कौन बोला ये भूल होता है कौन बोला ये भूल होता है कौन बोला म्यूजिक नहीं है हाँ खतरा सीन दिखाई आसो की कोइसे की ना कोआ तो चाय जाक बंधुসকল একেবাৰে শেষলৈকে सबसे पहले मैं ऊपर आ गया ऐसे तो ऐसे आने में नो सो ए ऊपर क्या है ये सब माने এতিয়া এটো বাদি আছো আমি আগতে সাৱধান হোৱাটো ভাল সো এটো বান্ধি আছো আমি কণভাই বান্ধি আছে পুৰা মই ওপৰ উঠি ললো আৰু চাওক না কি তাগৰা বাদন দিছে একদম জাতকে নিহিলে মানে ভূমিকম্প আহিলেও হিলি নাযায় এবাৰ ঘৰ একদম বতাহ ধুমাই লাগিলে ঘৰ উৰাই লৈ যাব তথাপিতো মানে জেগা পৰা উৰাই লৈ যাব ঘৰ চাৰে কিন্তু ঘৰ ভাঙি নাযায় খুলি নাযায় এনেকুৱা খাতৰা বাদন আমাৰ চাৰে দিছে দেই তো গোটেইখিনি এটা এটাকৈ বান্ধি লওঁ আৰু গাইছ তাৰপিছত বাকীবিলাক কি হয় দেখাই গৈ থাকিম আৰু চ' গাইছ মানে এতিয়া গোটেইখিনি বান্ধি এটালোঁ আৰু বাকীখিনি কাইলৈ কৰিম বুলি ভাবিছোঁ মানে কি হ'ল আজি টাইম নাই ন তো নৰা চৰাখিনি নাই না একো এই নৰা চৰাখিনি নাই না মানে একদম পূৰা কাইলৈ কৰিম আৰু বাকীখিনি আৰু এতিয়া মানে ইয়াত অকল টঙালটো তোলাই থৈ যাওঁ বাকীখিনি কাইলৈ দেখা পাব চ' বন্ধুসকল মানে কি হ'ল আজি হৈছে নেক্সট ডে আৰু নেক্সট ডে আজি আমি কি কৰিলোঁ দেখাই দিছোঁ প্ৰথমতে আমি গোটেই ঘৰটো এইখিনি কামিবিলাক বান্ধি ল'লোঁ আৰু গোটেই দুই চাইডে ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ মানে কামি বন্ধাবিলাক নেদেখালোঁ চব কামিবিলাক এনেকৈ একদম মানে 1.5 ফুট দূৰে বহাই দিলোঁ আৰু 7 ডালকৈ তো এয়া প্ৰথমটো আমাৰ চামনি হৈছে এইটো চাওক প্ৰথম চামনিটো আমি উল্টাকৈ দিছোঁ তাৰ বাকীবিলাক আমি এইজাতকৈ দিম আৰু এতিয়া তাৰপৰা এইটো তলতো দাঁত খুলিছোঁ মানে যাতে ভিতৰ ফালৰ পৰা আকাশখন পাতাখন তৰা দেখি নাপায় এইটো চাওক এয়া কেনেকৈ ভিতৰ ফালৰ পৰা অৱস্থা এনেকুৱা হৈছে তো ইয়াতে শুম আমি আজি ৰাতি চ' এয়া চাওক গোটেইবিলাক আমাৰ ল'ৰাবিলাকে লাগি আছে
পূৰা মানে হৈছেগৈ আৰু বেছি দেৰি নাই ঘৰটো হৈ যাব কমপ্লিট মানে আজি 2-3 বজালৈকে কমপ্লিট কৰি দিম মানে ঘৰটো পূৰা চাল তাল আৰু খেৰবিলাকো আমাৰ আনিলে পোৱালিবিলাকে এইবিলাক খেৰ জুৰিব নাই নাজানো যদি নোজুৰে আজি কাটিব লাগিব মানে আজি শনিবাৰ যে পোৱালিবিলাক অকণমান দেৰিকৈ নহ'লেও মানে সোনকালে 12টা বজাত চবেই আহিব ন তাৰপিছত আমি কাটিম কেনেকুৱা হৈছে আজি থাকিবি নে তই থাকিবি লেভিজান হৈ গ'ল নেকি আয়া চ' গাইজ এতিয়া ভিডিঅ'টো চাই থাকক ঘৰটো কেনেকৈ সম্পূৰ্ণ হয়গৈ চ' তাৰ সকলোবোৰ বস্তু আমি কৈ যাম আমি আমাৰ এয়া হাঁহিছি ঐ কি কৈছ তই পিটিম কৈ অঁ চ' গাইজ এতিয়া আমাৰ যোনটো ভেলাঘৰ সম্পূৰ্ণ হৈ যাব বেছি দিন নাই তো চাই যাওক ভিডিঅ'টো এণ্ডলৈকে মানে অসমীয়া ভেলাঘৰ ট্ৰেডিশ্যনেল ভেলাঘৰ কেনেকৈ বনায় চ' গাইজ প্ৰথম চামটো এনেকৈ দি ল'লোঁ আৰু দিয়াৰ পিছত এনেকৈ বান্ধি দিলোঁ কামিডালে আৰু এনেকৈ কামিডালে বান্ধি একদম ওপৰলৈকে বান্ধি যাম তাৰপিছত একদম মূৰত এইবিলাক মাৰি দিম আৰু চব তাকৰাকৈ চাওক না প্ৰথম চামটো দিয়াৰ পিছত আৰু একদম কি বঢ়িয়া লাগিছে দেখিব একদম মজা লাগিছে মানে একদম ভিতৰৰ পৰা চাওক কণ্ডিশ্যনটো এনেকৈ হৈছে আৰু ভিতৰৰ পৰা মানে এনেকুৱা বঢ়িয়া লাগিছে মানে একদম কিয়ে ক'ম আৰু আজি ৰাতি থাকিবি নে তই থাকিবি অঁ এয়া চাওক একদম কণ্ডিশ্যন পূৰা চালিয়া একদম গৰম হৈ বজাই লাগিব খেৰৰ ঘৰত হয় নাই অঁ এয়া চাওক এনেই কামিডালৰ হিত বান্ধি দিলোঁ আৰু এনেকৈ মানে চামটো চাম এনেকৈ বান্ধি গৈ থাকিম আৰু ওপৰলৈকে কেনেকৈ বান্ধি যাম মানে গোটেই সিটো বান্ধিলোঁ তাৰপিছত দেখাই আছোঁ আৰু বাকীবিলাক কি কৰোঁ গাইজ চাওক সাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান চ' গাইজ মানে মই এতিয়া আছোঁ মেজিকৰ ওপৰত আৰু এয়া চাওক গাইজ মানে প্ৰথম হৈ গ'ল আমাৰ এখন চাল ক্লিয়াৰ আৰু এতিয়া মানে একেবাৰে শেষৰ ওপৰ মাথাটো মাৰি আছোঁ আৰু তো এয়া চাওক ড্ৰোন শ্বট আমাৰ সৌৰভে মানে পূৰা দি আছে ইয়াত আৰু এইখিনি আছে আৰু বাকী চ' হৈ গ'ল আৰু বেছি দিন নাই আৰু এখন চাল সেনেকৈ কমপ্লিট কৰিম আৰু কমপ্লিট কৰাৰ পিছত আজি ৰাতিটো থাকিবাহে আৰু এতিয়া তো আগতে মাছ চাছ মাৰি আছে সেয়া চাওক দাদাসকলে মাছ মাৰিছে তো এতিয়া মানে বন্ধুসকল চাই যাওক আৰু কি কৰি যাওঁ আমি অসমৰ মানে কি বুলি কয় ভেলাঘৰ মানে আমি অসমীয়াসকলে কেনেকৈ বনাই সম্পূৰ্ণ চাই যাওক চ' গাইজ ফাইনেলি আমাৰ এইখন চালো হৈ গ'ল কমপ্লিট আৰু অলপ আছে জাষ্ট আমাৰ মেজিক হৈ যাব তৈয়াৰ মানে আৰু বাকী মুখনি চুখনি মাৰিব আছে এইবিলাক তো এইবিলাক মাৰা পিছত আমাৰ পূৰা মেজিকৰ ভেলাঘৰ তাক খাতৰা ভেলাঘৰ চ' এতিয়া মানে দেখাই দিছোঁ কিমান কি বনালোঁ চ' এয়া চাওক ইফালৰ চালটো হৈ গ'ল অলৰেডি তো এই চালটো হৈ গ'ল তাৰ পাছত মই এতিয়া ওপৰত গৈ দেখামগৈ আপোনালোকক চেষ্টা কৰিম তো এয়া চাওক আমাৰ মানে পূৰা একদম মেজিকৰ হৈ গ'ল পূৰা ৰেডি ভেলাঘৰ থকাটোহে এবাৰ কথা চ' এতিয়া ওপৰত গৈ আছোঁ দেই চ' বন্ধুসকল মই মানে এতিয়া আহি গ'লোঁ ওপৰত আৰু ওপৰত এতিয়া চাওক নাজাৰা পূৰা খাতৰা নাজাৰা মানে চা না পূৰা মানে খেতেৰা বস্তু মোক এতিয়া এটাই গালি দি আছে চ' চাওক এয়া মেজিকৰ ওপৰৰ পৰা এয়া আমাৰ কনভাইটাৰে পূৰা আহি কৰি আছে চাওক এয়া তো পূৰা ওপৰৰ পৰা চালিয়া লাগিছে মানে ঘৰটো এতিয়া মানে ওপৰ মুধচ মাৰিব লাগিব মুধচ মাৰিছে এই কিলকিলাই নাথাকিবি যামগৈ আকৌ তাৰপিছত হৈ যাব মেজিকৰ পূৰা ৰেডি গাইজ চাই থাকক এণ্ডলৈকে মানে কি হ'ল ঘৰটো অলৰেডি বনাই ক্লিয়াৰ হৈ গ'ল চাওক না মই এতিয়া ড্ৰোন শ্বট এটা দেখাইছোঁ খাতৰা তো এয়া চাওক আমাৰ মৰমৰ ঘৰখন পূৰা মানে তাগৰাকৈ হৈ গ'ল আৰু এয়া
ওপৰৰ পৰা মই বাৰু বেক কেমেৰা কৰি কিনে দেখাই দিছোঁ দেই এতিয়া ৰ'ব দেই আমাৰ অসমীয়া মেজিকৰ কিন্তু আৰু আছে বাকী তলৰ দুৱাৰকেইখন এয়া চাওক না পূৰা কামি চামি মাৰি মুধস্থ পূৰা ক্লিয়াৰ আৰু একদম এবাৰ এই সি বেগ এখন মাৰিব আছে মুধস্থ বেগ এখন একদম মাৰি লওঁ তাৰপিছত থাকিবিহে কৰা থাকিবা আৰু এনেকুৱাকৈ ঘৰটো বনোৱাৰ পাছত মানে এনেকৈ বনাই ল'লোঁ সেইটো জোখত তাৰপিছত এনেকৈ বনোৱাই তিনিচুকীয়া ষ্টাইলত আৰু আমাৰ ছাৰহঁতে বনাই আছে তাৰপিছত এইবিলাক আমি ইয়াৰ পৰা এনে ইয়াত বহাই দিম আৰু এইখনত বহাই দিম তাৰপৰা এই খুঁটাটো মানে ইয়াত খুঁটাটো পুতি ল'লোঁ এখন দুৱাৰ হ'ব দুৱাৰ এয়া এণ্ট্ৰি গেট ইয়াত এইটো ইয়াত কিবা এটা কৰিম আৰু তাৰপিছত ইয়াৰ এখন সৰুকৈ বনাব লাগিব আৰু বাকী হোৱাত এখন ডাঙৰকৈ বনাইছে তো বাকী চব বহাই লওঁ তাৰপিছত একেবাৰে দেখাই আছোঁ মানে দেই ফাইনেলি আমাৰ হৈ গ'ল মুজিঘৰ এয়া চাওক এয়া আমাৰ হোৱা বেডখন এখন পূৰা মজাকৈ বনাই দিলোঁ আৰু এইকেইটা দুৱাৰখন মাৰি দিলে মানে এইফালে এতিয়া দুৱাৰখনৰ পৰা বাহিৰত ওলাই গৈছোঁ এয়া চাওক আমাৰ মুজিঘৰটো এয়া ফ্ৰণ্ট চাইডৰ পৰা পূৰা তাগৰাকৈ মানে দুৱাৰখন এনেকৈ খোলা এখন বনাই দিলোঁ আৰু ডাইৰেক্ট এয়া চাওক মুজিঘৰ পূৰা ৰেডি চব ভেলাঘৰ মুজিঘৰ একেটাই বস্তু আমাৰ অসমীয়া ভেলাঘৰ এনেকৈ বনাই প্ৰায় নহয় এনেকুৱাই হয় মানে ভেলাঘৰ অৰিজিনেলটো চ' মই বেক কেমেৰা কৰি একদম বঢ়িয়াকৈ দেখাই দিছোঁ মানে দেই গাইছ লাষ্ট টাইম ফিনিচিং এণ্ড ছাবস্ক্ৰাইব কৰি লওক দেই গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন